অকণমান কেনেকুৱা পালে চাই কৈছে ৰত্নাকৰ ইতিমধ্যে যিহেতু চালে কেনেকুৱা পালে ছবি ভাল লাগিছে ফুল অফ এণ্টাৰটেইনমেণ্ট আৰু মই ভাবোঁ সেইবাবে হয়তো দৰ্শকে আঁকোৱালি লৈছে এইটো অসমৰ ছবি জগতৰ বাবে অত্যন্ত উল্লেখযোগ্য সফলতা আৰু মই ভাবোঁ এই ধাৰাবাহিকতাটো অটুট ৰাখিব আৰু গোটেইখন ছবিটো ভাল হৈছে আমাৰ জুবিন গাৰ্গৰ কাঞ্চনজংঘা ৰীমা দাসৰ বুলবুল কেন সিং আৰু এতিয়া যতীন বৰাৰ ৰত্নাকৰ এই সফলতাই মানে এতিয়া অসমীয়া বোলছবি উদ্যোগটোৰ প্ৰতি মানুহৰ পুনৰ আস্থা ঘূৰি আহিছে আৰু মই ভাবোঁ আগন্তুক দিনত আৰু এনেধৰণৰ ৰাইজে ভাল পোৱা দৰ্শকে ভাল পোৱা ছবি নিশ্চিতভাৱে যতীন বৰাহঁতে নিৰ্মাণ কৰি যাব আৰু মোৰ সকলোৰে প্ৰতি শুভেচ্ছা থাকিল আৰু অসমৰ জনগণক মই বিশেষকৈ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে এনেধৰণে অসমৰ মানে বোলছবি উদ্যোগটো পুনৰ সজীৱ কৰি তোলাৰ বাবে উল্লেখযোগ্য সহযোগিতা আগবঢ়াইছে এখন ভাল ফিল্ম হৈ যায় দিয়াৰ কাৰণে চালোঁ আৰু মানে কি সুন্দৰ এক্টিং আৰু কি সুন্দৰ ডাইৰেকশ্যন ভাল লাগিছে যতীন বৰাৰ পৰা মানে সদায় মানে এক্টিং আশা কৰি আছিলোঁ আজি এখন ফিল্ম উপহাৰ পালোঁ আৰু নতুন কেঞ্চিটাৰ মানে মই যতীন বৰাক লগ পাই ক'লোঁ যে তুমি বতাহ বলোৱা নাই আন্ধি ধুমুহা আহিছে চিনেমা জগতৰ গতিকে সকলোকে উৎসাহ জনাইছে চিনেমা জগতৰ সুদিন আহিব আৰু আহিব নহয় আহিলে গতিকে ভাবোঁ আৰু নতুন ছবি আশা কৰিম ভাল লাগিল চাই পেলাই বহুত ভাল লাগিল আৰু সমগ্ৰ অসমৰ এনজয় কৰিছে অসমবাসীয়ে এনজয় কৰিছে গতিকে দেৱালীৰ বতৰত এখন ভাল চিনেমা একদম বাস্তৱ সঁচাকৈ পালন কৰে আৰু বাকী আমাৰ যিখিনি এক্টৰ আছে তেওঁলোকে সুন্দৰ কৰিবই ভাল এক্টৰ অভিজ্ঞতা যথেষ্ট পৰিমাণে কিন্তু অকণমান চেৰেমনি আছিলে সকলোকে নিখুঁত অভিনয় কৰিছে আৰু এই সময় অসমীয়া ছবিয়ে মানে মনত সাজ পেলাব পাৰিব সেইকাৰণে মই যতীন বৰাক ধন্যবাদ দিছোঁ তাৰ কাৰণে আজি মই বাকৰুদ্ধ হৈছোঁ আচলতে ইমান উত্তৰপূৰ্ব সঁহাৰি দৰ্শকৰ আশা কৰিছিলোঁ যে যি মিছন চাইনা বা কাঞ্চনজংঘাত যেনেকৈ দৰ্শক ওলাই আহিছে ঠিক তেনেকৈ এইখন ছবিলৈ পোৱা হয় কিন্তু এনেকৈ ছবিখন ভাল পাই পেলাই দুবাৰ চোৱা তিনিবাৰ চোৱা পাঁচবাৰ চোৱা 11বাৰ চোৱাও দৰ্শক পাইছোঁ লগ সেইটোৱে বহুত বেছি আনন্দ দিছে কিয়নো বাণিজ্যিকভাৱে সফল হোৱাৰ লগতে ছবিৰ লগত যিহেতু 25 বছৰ মই যতীন দাস 30 বছৰ জড়িত হৈ আছোঁ দৰ্শকক সুন্দৰ এক ৰুচি সম্পন্ন ছবি এখন দিব পৰাটোহে আচলতে আমাৰ সফলতা সেইবাবে আমি সঁচাকৈ আনন্দিত যে দৰ্শকে ভাল পাইছে ছবিখন আমি ভাল এটা কাম দেখুৱাব পাৰিছোঁ দৰ্শকৰ প্ৰতি এতিয়া দায়িত্ব বাঢ়িব সকলো ছবি নিৰ্মাতাৰ বাণিজ্যিক ছবিৰ ক্ষেত্ৰত বিশেষকৈ উচ্চ মানদণ্ডৰ কাৰিকৰী আৰু চাৰিওফালৰ পৰা ভাল ছবি দিব লাগিব তেহে এই যি আৰম্ভ হৈছে সেই যাত্ৰা অব্যাহত থাকিব এইখিনিতে দৰ্শককো অনুৰোধ জনাইছোঁ
প্ৰচাৰটো কৰিবই লাগিব ছবি তথাপিও মুখৰ প্ৰচাৰতো যদি আপোনালোকে শুনে যে ছবি এখন ভাল হৈছে ওলাই আহক কেৱল কাঞ্চনজংঘা বা ৰত্নাকৰেই নহয় ভাল ভাল অসমীয়া ছবি চাওক তেতিয়াহে এই উদ্যোগটো জীয়াই থাকিব ফাৰ্ষ্ট মই শ্ৰীনগৰত থাকোঁ শ্ৰীনগৰৰ মানুহৰ মহিলাসকলৰ লগত তেখেতলোকে চাম বুলি আহিছিলোঁ আৰু আজি আকৌ চালোঁ জুবিনদাৰ ফোন কৰাৰ কাৰণে ভালেই পালোঁ বৰ ধুনীয়া আছিল মানে চাব গ'লে অসমীয়া চিনেমাত অলপ পৰিৱৰ্তন আনিব লাগিছে একঘেয়ামী যিটো আছিল এই চিনেমাখনে সেই চিনেমাৰ একঘেয়ামীটো কাটিছে সেইকাৰণে ইমান দৰ্শক সেইকাৰণে মানুহে ভাল পাইছে আশা কৰিছে আজি বোধহয় 4 সপ্তাহ কমপ্লিট হ'ল বোধহয় গতিকে এইখন